বন মাফিয়াই কৰিবই ৰেঞ্জাৰো নাচুৰ বান্দা ৰেঞ্জাৰো নেৰে বন মাফিয়াক ৰোধ কৰিবই এইবাৰ গোৱালপাৰাৰ লক্ষীপুৰত দাক্ষিণাত্যৰ ছুপাৰহিট বোলছবি পুষ্পাৰ ষ্টাইলত চোৰাং ব্যৱসায় খেৰভৰ্তি বলেৰো পিকআপত পুষ্পাৰ ষ্টাইলত চোৰাং কাঠ সৰবৰাহ বন মাফিয়াৰ কিন্তু কি কৰিব বন মাফিয়া যদি ডালে ডালে ৰেঞ্জাৰো পাতে পাতে ক'ব গ'লে ৰেঞ্জাৰ ধ্ৰুৱ দত্তৰ আন এক বৃহৎ সাফল্য মেঘালয়ৰ পৰা গোৱালপাৰাৰ লক্ষীপুৰলৈ বনদস্যুৱে অৱলম্বন কৰিছে পুষ্পাৰ ষ্টাইলত চোৰাং কাঠ সৰবৰাহৰ অবৈধ ব্যৱসায় মেঘালয়ৰ পৰা নতুন নতুন কৌশল অৱলম্বন কৰি বনদস্যুৱে অব্যাহত ৰাখিব বিচাৰি আছে চোৰাং কাঠ সৰবৰাহৰ কলা বেহা যোৱা নিশা লক্ষীপুৰ আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্তৰ নেতৃত্বত যোৱা এটি সজাতি দলে এক গোপন সূত্ৰৰ পম খেদি চলোৱা এক অভিযানত জব্দ কৰিবলৈ সক্ষম হৈছে কাঠভৰ্তি এখন AS18AC1747 নম্বৰৰ বলেৰো পিকআপ বলেৰোখনৰ ওপৰত খেৰ ভৰ্তি কৰি মাজৰ কাঠ সুমুৱাই লৈ অহা সময়তে লক্ষীপুৰ আঞ্চলিক বন বিষয়া ধ্ৰুৱ দত্তৰ নেতৃত্বত জব্দ কৰিবলৈ সক্ষম হয় সাংবাদিকৰ সৈতে হোৱা সাক্ষাৎকাৰত বন বিষয়াগৰাকীয়ে জানিবলৈ দিয়ে যে বন মাফিয়াবোৰে এতিয়া কাঠ সৰবৰাহৰ ষ্টাইল সলনি কৰিছে তেওঁ লগতে কয় যে বন মাফিয়াবোৰে যিমানেই কাঠ সৰবৰাহৰ ষ্টাইল সলনি নকৰক কিয় সিহঁত যদি ডালে ডালে আমিও পাতে পাতে আচলতে নহয় এইটো মাফিয়াই নতুন ষ্টাইল সলাইছে এতিয়া যিটো কাঠ মাফিয়াবিলাক আছিলে তাহাঁতি এতিয়া নতুন ষ্টাইল লৈছে খেৰৰ ওপৰত খেৰ তলত কাঠ সেইটো আমি ইনফৰমেশ্যন পাই আমি তেনেকৈ ধৰি লৈ আহিছোঁ এতিয়া এইটো ৰংচাই ফালৰ পৰা আহি আছিলে লক্ষীপুৰ পৰা ৰাজমিতা ফালে যাব বুলি গম পাইছোঁ গৈ আমি চালোঁ চাই পেলাই গাড়ীখন আনিলোঁ গাড়ীখন ইয়াত আমি খেৰখিনি আনলোড কৰি দেখা পাইছোঁ সকলো মূল্যৱান কাঠ মাফিয়াই ষ্টাইল সলনি কৰিছে বজাৰ মূল্যত আজিৰ বজাৰ মূল্যত কাঠখিনি মূল্য কিমান হ'ব কাঠখিনিতো আৰু ওলাবলৈ আছে গোটেইখিনি ওলোৱা নাই এতিয়া জাষ্ট আমি পাইছোঁহে বজাৰ মূল্যটো নিৰ্ধাৰণ এতিয়া কৰিব পৰা নাযাব গোটেই কাঠখিনি আমি আনলোড কৰিহে বজাৰ মূল্যটো নিৰ্ধাৰণ কৰিব পৰা যাব আৰু এই বিষয়ে মানে এতিয়া ইয়াত যিখিনি কাঠ মাফিয়া আছে মই অহা পাই তেওঁলোকে ইয়াত মুকলিভাৱে কাঠৰ ব্যৱসায় কৰিব পৰা নাই আৰু এতিয়া আপোনালোকে জানেই মোৰ ওপৰত দৈনিক সেইখিনি কৰিব নোৱাৰাৰ কাৰণে দৈনিক নিউজ ওলায়েই আছে গতিকে মই ভাল কাম কৰিছোঁ বেয়া কাম কৰিছোঁ সেইটো ৰাইজে জানে আপোনালোকে জানে কিমান কাঠ ধৰিছোঁ কিমান কাঠৰ কুন্দা ধৰিছোঁ কিমান মিল জব্দ কৰিছোঁ এইটো ছাৰ আপোনাৰ বিৰুদ্ধে বাতৰি সম্প্ৰচাৰ হোৱাৰ কাৰণে আচলতে তৎপৰ হৈছে নেকি নাই এইটোতো মই জইন কৰিবলৈ অহা পিছৰ পৰাই পৰ্যায়ক্ৰমে এটা মিল নাইকিয়া কৰি দিলোঁ চব মিল চিজ কৰি অফিচলৈ আনিলোঁ মিলৰ ঘৰবিলাক ভাঙি দিলোঁ চব বালি উঠোৱা মেচিনবিলাক জব্দ কৰি কাৰ্যালয়লৈ আনিলোঁ সকলো মিল ইয়াত বৰ্তমান কোনো ধৰণৰ মিল আজি মই পাতিবলৈ নিদিওঁ আৰু মই কোনো কাঠ মাফিয়াই যিমান মোক হুংকাৰ দিছে মই কাঠ মাফিয়ালৈ এতিয়াও কৈছোঁ কোনো কাঠ মাফিয়ালৈ মই কেয়াৰ নকৰোঁ তাৰ বাবে মই মোৰ নিজৰ কৰ্তব্য মই নিজেই কৰি যাম কাঠ মাফিয়াই দমলৈ মই ভয়ো নকৰোঁ এতিয়া তেওঁলোকে নতুন কৌশল সলাইছে সেইকাৰণে আমিও তেওঁলোক ডালে হ'লে আমিও পাতে হৈছোঁ গতিকে আপোনালোকে নিজেই চাওক গাড়ীটো ছাৰ আচলতে গাড়ীৰ মালিক কোন বা কাঠৰ মালিক কোন জানিব পাৰিছে নেকি কিবা আমি জানিব পৰা নাই জাষ্ট এতিয়া 15 মিনিট হৈছে আমি আহি পাইছোঁহে এতিয়া আমি লাহে জানিম এনকুৱাৰী কৰিম আৰু তাৰপিছত আপোনালোক সকলো কথা গম পোৱা যাব ঠিক আছে নিউজ ডেস্ক ৰিপোৰ্ট আই নিউজ